Hi everyone, কি খবৰ আপোনালোকৰ? আজি মোৰ বায়ে বনাব মাছৰ আঞ্জা। ইয়াতে মাছ ভাজিব আহিছে। ইয়াতে কি বস্তু লাগিব চাওকচোন। ইয়াতে বিলাহী পেষ্ট, মগজু, কাজু বাদামৰ পেষ্ট, আলু আৰু হাতকীয়া আৰু তেজপাতা। আলু ভাজি ইয়াতে 3টা আলু আছে সৰুকৈ কাটি দিছোঁ। যাতে আলুখিনি ভালকৈ সিজি যায়। এইখিনি অলপ ভাজি ল'ব লাগিব। এইখিনি আমি এতিয়া তৰাই ল'ম। দি ল'ম আৰু ইয়াতে 2টা শুকান জলকীয়া দিয়া হৈছে। ফোৰণ অকণমান ভাজি লওঁ। এইখিনি পেষ্টখিনি দিম। ইয়াতে এটা ৰহুন, অকণমান আদা আৰু জলকীয়া ভাল কৰি ভাজি লওঁ। দুটা ডাঙৰ বিলাহী পেষ্ট কৰি লৈছোঁ। এবাটি পেষ্ট ঢালি দিছোঁ। অলপ ভাজি ল'ম। 50 গ্ৰাম মগজ আৰু 50 গ্ৰাম কাজুৰ পেষ্ট আছে। এইখিনি আমি এতিয়া ঢালি দিছোঁ। ভাজিব লাগিব। অলপ সময় ভাজিলে ইয়াৰে কালাৰটো কি আহিব। ইয়াতে আমি নিমখ 1 চামুচ আৰু অকণমান আধা চামুচ দি ল'লোঁ। ইয়াতে হালধি গুড়ি 1 চামুচ, সৰু চামুচৰ 1 চামুচ, লাৰি দিছোঁ। এবাৰ জিৰা গুড়ি 1 চামুচ, আধা চামুচ জলকীয়া গুড়ি। এবাৰ আমি এইখিনি ভালদৰে ভাজি ল'ম। ইয়াতে অকণমান পানী দি লৰাই দিম যাতে গোটেইখিনি মছলা ভালদৰে মিহলি হৈ যায়। আৰু অকণমান দিম। পানী ঢালি দিছোঁ। এতিয়া আমি ইয়াতে আলুখিনি ঢালি দিম। এইখিনি যেতিয়া উতলিব তেতিয়া আমি মাছখিনি ঢালি দিম। এইখিনি ভালদৰে উতলি গৈছে। এতিয়া আমি মাছখিনি লাহে লাহে কৰি ঢালি দিম আৰু 10-15 মিনিটত এইখিনি ধুনীয়াকৈ ৰেডি হৈ যাব।
এতিয়া এইখিনি উতলিব দিওঁ অলপ। এতিয়া হৈ গ'ল। এতিয়া আমি এইখিনি তৰাই দিম। প্ৰথমতে মাছখিনি ঢালি দিওঁ, নহ'লে ভাঙি যাব। ভাল লাগিছে যদি চাই ৰেচিপিটো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব। বাই বাই।